নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল আপোনালোকে গম পাই চাগে মই কিছুদিনৰ আগতে এটা ভিডিঅ' প্ৰভাইড কৰিছিলোঁ, হয়তো আপোনালোকে চাইছে চাগে। সেইটো ভিডিঅ'ত মই স্পষ্টভাৱে কৈছিলোঁ যে LPUP টিচাৰৰ ভেকেঞ্চি বঢ়াব, প্ৰায় মানে 5000 প্লাছৰ মানে প্ৰায় 9000 8000ৰ ভিতৰত কৰি দিব। হয়, কথাটো এতিয়া ৰাইট প্ৰুভ হৈছে। মই এই যোনটো কথা কৈছিলোঁ এইটো আমাৰ গ্ৰুপৰ মেম্বাৰ কেইজনমানে ডিছকাশ্যন কৰি আছিলে আৰু সেইসকলৰ মানে কথা মতে মই ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ। কাৰণ আমাৰ গ্ৰুপৰ কিছুমান ব্যক্তি আছে যিসকল অতি শিক্ষিত ব্যক্তি তথা কিছুমান টিচাৰৰ জবো কৰি আছে। তেওঁলোকৰ যিবোৰ মানে কথাবোৰ হয় বহুত ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত ৰিয়েলিটি হয় আৰু মই আমাৰ গ্ৰুপৰ মেম্বাৰসকলক মই বহুত বেছি ৰেচপেক্ট কৰোঁ। তেওঁলোকক মই ধন্যবাদো জ্ঞাপন কৰিছোঁ ইমান সহায়ৰ কাৰণে। আৰু বহুতে মানে মই কমেণ্ট বক্সটো অফ কৰি ৰাখোঁ, বহুতে মানে প্ৰতিক্ৰিয়াৰ মানে কিছুমান নিগেটিভ কমেণ্ট দি থাকে, সেইবাবে মই কমেণ্ট বক্সটো অফ কৰি ৰাখিব লগা হয়। বন্ধুসকল সেই ক্ষেত্ৰত বেয়া নাপাব, মই আজি খুলি ৰাখিম, কোনো অসুবিধা নাই। কিন্তু মানে কিছুমান নিগেটিভ পিপল আছে যিসকলে নিগেটিভ কমেণ্ট কৰি থাকে, সেইকাৰণে মই উপায়বিহীন হৈ পেলাই অফ কৰিব লগা হৈছিলে। এতিয়া কথাটো হ'ল যে LPUP ৰিক্ৰুইটমেণ্ট যোনটো হ'ব গৈ আছিলে ইয়াৰ মানে ভেকেঞ্চি প্ৰচেছটো বঢ়োৱা হ'ব। হয়, আপোনালোকে ঠিকেই শুনিছে। এতিয়া কথাটো বহুতে মানে সুধি আছে, দাদা LPUP যোনটো ভেকেঞ্চি হয় ইয়াৰ ক্ষেত্ৰত নতুন চিটেড যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কোনো চান্স পাব নেকি? গতিকে বন্ধুসকলে এতিয়ালৈকে মই কোনো ধৰণৰ আমাৰ গ্ৰুপৰ মেম্বাৰসকলেও কিছু ডাইৰেক্ট আপডেট দিয়া নাই এতিয়ালৈকে। যদি মই একো আপডেট পাওঁ আপোনালোকক জনাম বাৰু। কাৰণ এতিয়া কথাটো হ'ল যিসকলে আগতে এপ্লাই কৰিছিলে তেওঁলোকৰ ভেৰিফিকেশ্যন প্ৰচেছেই এতিয়ালৈকে হোৱা নাই। আগষ্টত হোৱা কথা আছে, কিন্তু এতিয়ালৈকেও ফাইনেল ডিচিশ্যনটো হোৱা নাই। ফাইনেল ডিচিশ্যন হ'লে আপোনালোকক জনাই দিম। মই প্ৰতিদিনে ভিজিট কৰি আছোঁ, কিবা আপডেট আহে নেকি নতুন DW ফালৰ পৰা বা ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে। এতিয়ালৈকে গম পাই চাগে ADRE ভেকেঞ্চিৰ ক্ষেত্ৰত অলপমান ডিছকাশ্যন চলি আছে এতিয়া, কিন্তু টিচাৰ ভেকেঞ্চি সম্পৰ্কে এইকেইদিনৰ ভিতৰতে ৰিলিজ কৰিব আপডেটটো। গতিকে টেনশ্যন ল'বলগীয়া কথা নাই। এতিয়া যিহেতু কৈছে ছাৰে মানে এইবাৰ এডুকেশ্যন বিষয়টো উন্নত কৰাৰ ক্ষেত্ৰত ছাৰে মানে বহুত ভেকেঞ্চি প্ৰভাইড কৰিব। লগতে গ্ৰেজুৱেশ্যনৰ মেথছ টিচাৰৰ এটা ভেকেঞ্চিও মুকলি কৰিছে। সেই ক্ষেত্ৰত যিসকলে মেথছ ছাবজেক্টৰ আছে, MSc কৰিছে, প্লাছ আপোনাৰ যোনটো হাই ছেকেণ্ডেৰী লেভেলৰ টেট কোৱালিফাই কৰি ৰাখিছে তেওঁলোকৰ কাৰণে এইটো পষ্ট হ'ব। আৰু ধুনীয়াকৈ গ্ৰেজুৱেশ্যন লেভেল যিসকল টিচাৰ আছে তেওঁলোকে ধুনীয়াকৈ এই পষ্টটো পাই যাব। আৰু ইয়াৰ ক্ষেত্ৰত মানে কম্পিটিশ্যন লেভেলটো অলপ কম হ'ব। বহুত কম কেণ্ডিডেট আছে, যিসকল কেণ্ডিডেট আছে ডাইৰেক্ট মানে পোৱাৰ চান্স আছে, ঠিক আছে না? আৰু এতিয়া আৰু এটা কথা কৈ দিব বিচাৰিছোঁ আপোনালোকক, যোনটো টেট কাম ৰিক্ৰুইটমেণ্ট হ'ব এইকেইদিনৰ ভিতৰত। কাৰণ টেট কাম ৰিক্ৰুইটমেণ্টৰ ওপৰত ডিপেণ্ড কৰি পেলাই 7000 প্লাছ গ্ৰেজুৱেশ্যন টিচাৰ গম পাই চাগে ওলাইছিলে আৰু সেইটো দিয়া হ'ব। গতিকে বন্ধুসকল মই আপডেট পালে আপোনালোকক জনাই দিম। মুঠতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। 100% আপডেট অহাৰ লগে লগে জনাই থাকিম। কিবা অসুবিধা পালে আপোনালোকে জনাব, মই নিশ্চয় আপোনালোকৰ কাৰণে সহায়ৰ হাত আগবঢ়াম। আৰু আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ নিগেটিভ কমেণ্ট নিদিব। কাৰণ বন্ধুসকল কিছুমান শিক্ষিত ব্যক্তিও কথাবোৰ চায় আৰু তেওঁলোকৰ কাৰণে মানে এইবোৰ চালে অলপ বেয়া লাগে। সেইবাবে মই যিমান পাৰোঁ আপোনালোকক মই হেল্প কৰিব বিচাৰোঁ। সেইকাৰণে আপোনালোকে যিমান পাৰে বস্তুবোৰ অলপ ভালকৈ ৰাখিলে ভাল লাগে। থেংক ইউ। আৰু কিবা নতুনকৈ যদি মই আপডেট পাওঁ আপোনালোকক জনাই দিম। ধন্যবাদ।